তেজপুৰত আজব ঘটনা ৰোগীক সহায়ৰ হাত আগবঢ়াবলৈ যোৱা এম্বুলেন্সৰ চালক নামিল এইবাৰ ডকাইতিত আপুনি বাৰু চিকিৎসালয়লৈ আহোঁতে লগত সৰহকৈ টকা আনিছে নেকি যদি আনিছে তেন্তে সাৱধান হওক এইবাৰ এম্বুলেন্সৰ চালক নামিছে ডকাইতিত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এতিয়া এম্বুলেন্সৰ চালকে চলাইছে ডকাইতি এইখন চিকিৎসালয়ৰ বাহিৰত থকা ব্যক্তিগত এম্বুলেন্সৰ চালকৰ লক্ষ্য হৈছে ৰোগীৰ আত্মীয় শনিবাৰে এজন ফাৰুক হুছেইন নামৰ চালকজনে চিকিৎসালয়লৈ অনা ৰোগীৰ আত্মীয়ৰ পৰা লুটিলে প্ৰায় ৪,০০০ টকা হাতে লুটে ধৰা পৰাৰ পিছত উত্তম মাধ্যম সোধাই আৰক্ষীক গতালে সাধাৰণ জনতাই ইমানেই নহয় পূৰ্বে কলকাতা অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ পৰা তেজ চুৰি কৰি ধৰা পৰিছিল এইজন দিন ডকাইতি এতিয়া প্ৰশ্ন হয় নাকি লগাব পাৰিবনে বিভাগীয় কৰ্তৃপক্ষই গুণ্ডাৰাজ চলাই যোৱা এইসকল ব্যক্তিগত এম্বুলেন্সৰ চালক কৰ্মচাৰীক তেজপুৰৰ পৰা উপাসনা শৰ্মাৰ ৰিপৰ্ট বি লাইভ নিউজ।